হলো আজি আমার ভাইটির পরীক্ষা রেজাল্ট দিব কিবা করে হি একো ধরবই পড়া নাই জানানে দাদা 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 র ভাইটি তো তাতে থাক আমি গৈ আছো ভাইটি কি হল রেজাল্ট দাদা মই ফার্স্ট ক্লাস পালো বঢ়িয়া দাদা বল বল অলপ বহো বলছোন বল দাদা দাদা এইবাৰ মই গুৱাহাটীৰ কলেজত পঢ়িম দাদা গুৱাহাটীৰ কলেজত হ'ব দে ভাইটি এইবাৰ মই তোক ভাল কলেজত পঢ়াইহে দিম পিছে তোক পঢ়াবলৈ মোৰ হাতত ইমান টকা পইচাও নাই দেউতাই থৈ যোৱা মাটিখিনি সেইখিনি বিক্ৰী কৰি হ'লেও তোক মই পঢ়ুৱাম হ'ব দে তোক মই এইবাৰ ভাল কলেজত পঢ়াইহে দিম বল এতিয়া ঘৰত যাওঁ পথাৰৰ মাটিখিনি সেই সম্বল আৰু ভাইটিক পঢ়োৱাৰ তাক যেনেকৈ নহওক পঢ়াব লাগিব তাৰ বাহিৰেনো আৰু আছে কোন মোৰ দাদা আহিলি ভাইটি কচোন কিবা ক'ব লগা আছে এটা কথা ক'ব লগা আছিল কি কথা মোক এডমিশ্যনৰ কাৰণে পইচা লাগিছিল শুনামতে দাদা 50,000 মান লাগিব 50,000 ভাইটি ইয়াত বহচোন অলপ ইমানখিনি টকা একেলগে মই ক'ৰ পৰা পাম ভাইটি দাদা শুনামতে এডমিশ্যনৰ ডেট 10 জুলাই তেনেহ'লে অহা সপ্তাহতে তোৰ এডমিশ্যন দাদা তই চিন্তা নকৰিবি ভাইটি এজনৰ লগত মই কথা পাতিছোঁ আমাৰ পথাৰত থকা মাটিখিনি সেইখিনি বিক্ৰী কৰি দিম আৰু তাৰে যি টকা পাওঁ সেই টকাৰে তোৰ এডমিশ্যন দিম হ'ব দাদা এতিয়া তই যাচোন কিবা খা লগৈ মই অলপ পথাৰৰ পৰা আহোঁ রমেন দাদা দাদা রমেন আপুনিতো গমে পাইছে মোৰ ভাইটিয়ে পৰীক্ষাত ভাল নাম কৰিছে এতিয়া সি কৈছে যে গুৱাহাটীত পঢ়িম বুলি ময়ো ভাবিছোঁ তাক গুৱাহাটীত পঢ়াম বুলি ভালেই কৰিছা ৰমেন আমাৰ গাঁৱত শিক্ষিত ল'ৰা ছোৱালী নোহোৱাই হ'ল আৰু তোৰ ভাইয়েৰা যেতিয়া ভালদৰে পাছ কৰিছে তেওঁকতো নিশ্চয় ভাল এখন কলেজত পঢ়ুৱাবই লাগিব হয় দাদা সেয়েহে মই পথাৰৰ মাটিখিনি আপোনাৰ তাত বিকিম বুলি ইয়ালৈ আহিছোঁ ঠিক আছে ৰমেন তই কালি আহি মোৰ পৰা টকাখিনি লৈ যাবি আৰু মই সকলোখিনি যোগাৰ কৰি থৈ দিম হ'ব দাদা মই এতিয়া আহোঁ ঠিক আছে ঠিক আছে দাদা কালি এডমিশ্যন টকা জগাৰ হ'লনে হৈছে তো কালি আমি দুয়োগৈ তোক এডমিশ্যন কৰাই আহিম পিছে ভাইটি তোক তাত এৰি থৈ আহি মই অকলে ইয়াত কেনেকৈ থাকিব আৰে দাদা মই আহি থাকিম নহয় তই টেনশ্যন নলবি বল এতিয়া ভাত খাওঁ বল
হাই ব্রাদার। তোৰ ঘৰ ক'ত? আবে ইয়াক দেখাত গয়া যেনে লাগিছে বে। ক'ত থাকা তই? তোৰ নাম কি? দাদা মোৰ নাম অংশু, মই বিএল হোষ্টেলত থাকোঁ। তেনেহ'লে আমাৰ লগতে যাব পাৰিবি। আমাৰ ফ্ৰেণ্ড হবি নেকি? আমাৰ ফ্ৰেণ্ড হ'লে কিন্তু আমাৰ লগতে থাকিব লাগিব। মই ইয়াত নতুনকৈ আহিছোঁ দাদা, মোৰ ইয়াত কোনো ফ্ৰেণ্ডো নাই। ঠিক আছে, তেনেহ'লে তই আজিৰ পৰা আমাৰ ফ্ৰেণ্ডেই হ'লি। তই যিহেতু আমাৰ ফ্ৰেণ্ড হ'লি, তই আজি আমাক পাৰ্টি দিব লাগিব। মোৰ লগত পাৰ্টি দিবলৈ পইচা নাই দাদা, মই বহুত দুখীয়া ঘৰৰ ল'ৰা। দাদাই মোক বহুত কষ্ট কৰি ইয়াত পঢ়াইছিল। তই ইয়াত আহিছা যিহেতু তোকতো পইচা লাগিবই। তই এটা কাম কৰ, তই মোৰ ফোনেৰে দাদাক এটা ফোন কৰ আৰু কওঁ পইচা লাগে বুলি। কি ভয় খাইছ? কৰ কৰ। আবে ল না বে। জগাদা, দাদা আছে নেকি? মেন দাদা, ভাইটি, দাদা ভাইটি, দাদা মোক কিতাপ কিনিবৰ বাবে টকা অলপ লাগিছিল, তই যোগাৰ কৰি দিব, নহ'লে মই বহুত বিপদত পৰিম। টকা লাগে? হ'ব হ'ব হ'ব, মই দিম, মই দিম দিম দিম, তই বিপদত নপৰিবি, মই দিম দিম। হ'ব দাদা, ঠিক আছে। আহিল না টকা, এতিয়া কালি পাৰ্টি হ'ব, এনজয়। তই যেতিয়া আমাৰ ফ্ৰেণ্ড হবি, তেতিয়া আমাৰ লগত ডিস্কো কৰিব লাগিব। মই এইবোৰ নাখাওঁ দাদা। তোৰ টকাৰে খাইছোঁ যেতিয়া তই নাখালে কেনেকৈ হ'ব? আবে খা ৰে ভাই, খা খা। ল না বে। আবে খা রে ভাই, খা খা। ৰমেন, দাদা এই তোমাৰ ভাইটিৰ খবৰ কিয়? দাদা ভাইটিটো ভালেই আছে, কিন্তু সি মোক আজিকালি সদায় পইচাৰ কথাই কৈ থাকে। মইহে ক'ৰ পৰা দিওঁ? বৰ বিপদত পৰিছোঁ দাদা, বৰ বিপদত পৰিছোঁ। আবে ই আমাতকৈ বেছি মদাই হৈ গ'ল বে। বে কেলা, তোৰ দাদাক টকা বিচাৰি ফোন কৰ। দাদা মোক অলপ টকা লাগিছিল। হ'ব দাদা। ৰমেন, আজিকালি তই পথাৰলৈ নোযোৱা হলি? হ'লেও বৰ চিন্তাত পৰিছোঁ। ভাইটিক বহুত টকা লগা হৈছে, মোৰ হাতত তাক দিবলৈ এটকাও নাই। এইবাৰ ভাবিছোঁ মই এটা কিডনীয়ে বিকি থৈ আহোঁ নেকি। ৰমেন, মই এতিয়া অলপ টাইমৰ মত নোহোৱাকৈ থাকিব নোৱাৰা হৈছোঁ। মোৰ হাতত টকা পইচাও নাই, মোক অলপ টকা লাগিছিল দাদা। আবে আগতেও তই বহুত টকা ল'লি আমাৰ পৰা, এতিয়াও আৰু তোক টকা লাগে? আগৰ টকাবিলাক কেতিয়া দিবি? দিম দিম দাদা, মই দাদাক টকাৰ কথা কৈছোঁ, কিন্তু দাদাহে পঠাব পৰা নাই। হ'ব দে, আমি এতিয়া যাওঁ দে, বহুত নিচা হৈছে, বহুত নিচা হৈছে। বল 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 ৰাতি পাৰ্টি কৰিব লাগিব। দাদা মোক ধাৰলৈ আৰু অলপ টকা লাগিছিল। তোক আৰু টকা লাগে? তই অলৰেডি আমাৰ পৰা বহুত টকা ল'লি। তই যদি আমাৰ টকা সিহঁতি ঘূৰাই নিদিয়, তোৰ সকলো কথা দাদাৰ লগত কৈ দিম। মই তহঁতৰ টকা ঘূৰাই দিব নোৱাৰোঁ, তহঁতে যি কৰা কৰিবি যা।
জীৱনে কান্দিছে ৰৈ ৰৈ ভঙা সপোনকে চাই মৰমে কান্দিছে লৈ লৈ হিয়া জুৰি ৰোৱা চাই জীৱনে কান্দিছে ৰৈ ৰৈ ভঙা সপোনকে চাই মৰমে কান্দিছে লৈ লৈ হিয়া জৰি ৰোৱা চাই দুচকু ভেদি চকু পানী সৰেনি গৰি বুকু চিঞৰি চিঞৰি মনে কয় মাথো আহিনি জীৱনে কান্দিছে ৰৈ ৰৈ ভঙা সপোনকে চাই মৰমে কান্দিছে লৈ লৈ হিয়া জ্বলি ঘৰত কোনোবা আছে নেকি? কোনো বাপাহঁত তৰক পাই চিনি পোৱা নাই। তই অঞ্চু দাদা নেকি? তোৰ ভাই নাই আমাৰ পৰা বহুত টকা ধাৰ লৈ লৈছে, এতিয়ালৈকে দিব পৰা নাই। গতিকে তই টকাখিনি আমাক এতিয়াই ঘূৰাই দে। বাবাই মোৰ এতিয়া খাবলৈ টকা নাই। তহঁতক আৰু কি দিম? মই তহঁতক দিবলৈ এটকাও নাই। এইচা মই মোৰ পেটৰ কিডনীটো হেৰুৱালো, তাক পৰাবলৈ মই মোৰ চবখিনি হেৰুৱালো। এতিয়া আৰু মই এই পৃথিৱীৰ কেইদিনমানৰে আলহী। ডক্তৰে কৈছে মই আৰু কেইদিনমানহে জীয়াই থাকিম। কি ঠিক নে মই কালিয়েই মৰি যাওঁ। তথাপিও মই তাক ধাৰত পেলাই থৈ নাযাওঁ। এইখিনি মাটি মই মৰাৰ পিছত তাৰে যিহেতু তহঁতে তাৰ তাত পইচা পাৱ, এইখিনি মাটি মই মৰাৰ আগত তহঁতৰ নামত কৰি থৈ যাম। তহঁতে তাক একো নকৰিবিও বোপাইহঁত। এতিয়া যাওঁ বোপাইহঁত, এতিয়া যা। মোৰ গাটো বহুত বেয়া লাগিছে। এতিয়া যাওঁ বোপাইহঁত, এতিয়া যা। জীৱনে কান্দিছে ৰৈ ৰৈ ভঙা সপোনকে চাই মৰমে কান্দিছে লৈ লৈ হিয়া জৰি ৰোৱা চাই দুচকু ভেদি চকু পানী সৰেনি গৰি বুকু চিঞৰি চিঞৰি মনে কয় মাথো আহিনি জীৱনে কান্দিছে ৰৈ ৰৈ ভঙা সপোনকে চাই মৰমে কান্দিছে লৈ লৈ হিয়া জ্বলি ৰোৱা চাই
তহঁত ইয়াত কিয় তোৰ দাদা মৰাৰ আগতে এইখিনি মাটি আমাৰ নাম কৰি থৈ গৈছে এতিয়া চা জগাদা হয় অঞ্চু দাদা তই মোৰ কাৰণে সকলো হেৰালি দাদা তই তই মোৰ কাৰণে জীৱনটোৱে হেৰালি দাদা দাদা এই পৃথিৱীত তোৰ বাহিৰে মোৰ কোন আছিল দাদা এতিয়া এতিয়া মোৰ কোনো নাই দাদা দাদা কোনো নাই আপোন বুলি নাই আজি দুখকে ললো সামৰি আপোন বুলি নাই আজি দুখকে ললো সামৰি দুচকু ভেদি চকু পানী খৰেৰি গৰি বুকু ফালি চিঞৰি চিঞৰি মনে কয় মোৰ বিষাদ কাহিনী জীৱনে কান্দিছে ৰৈ ৰৈ ভঙা সপোনকে চাই মৰমে কান্দিছে